নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত হৈছোঁ এই ভাৰত ভূটান সীমান্তত, আৰু এয়া ভাৰত ভূটান সীমান্তৰ হৈছে খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চল। আৰু মোৰ ওচৰতে একদম নিচেই ওচৰতে আছে এখন ভূটান পাহাৰ, আৰু এই ভূটান পাহাৰৰ পৰাই বৈ আহিছে ননৈ নদী। এইখন হৈছে ননৈ নদী, আৰু এই নদীয়েদি বাৰিষা ভূটানৰ পৰা নামি অহা পানীৰ প্ৰবল সোঁতে ইয়াৰ নামনিত অৰ্থাৎ দৰং ওদালগুৰি জিলাৰ বিভিন্ন অংশত সংহাৰী ৰূপ ধাৰণ কৰি আহিছে। অৱশ্যে নামনিত হোৱা এই বানপানী ৰোধ কৰাৰ উদ্দেশ্যেৰে ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত তাত এটা জালি বান্ধ নিৰ্মাণ কৰা হৈছিল, যদিও ভূটানৰ পৰা নামি অহা পানীৰ প্ৰবল সোঁতে এই বান্ধটো উটুৱাই লৈ যায়। আৰু আপোনালোকে সকলোৱে জানেই যে আজিৰ পৰা প্ৰায় 2 বছৰ আগত 2-3 বছৰ আগত এই যে ননৈ নদীয়ে এটা আমাৰ নামনি অংশত অৰ্থাৎ এই আছিলে আপোনাৰ শাকতোলা নদীত যি সংহাৰ সৃষ্টি কৰিছিলে, তাতে সংহাৰ সৃষ্টি কৰিছিলে। বানৰ যি বিভীষিকা, এই বানৰ বিভীষিকা ৰোধ কৰাৰ কাৰণে বৰ্তমান অসম চৰকাৰৰ তৎপৰতাত ইয়াত এটা বান্ধ নিৰ্মাণ কৰি থকা হৈছে। প্ৰায় ইতিমধ্যে প্ৰায় এই বান্ধটো সম্পূৰ্ণ হৈছে। আচলতে ইয়াত যি এই বান্ধ যি হৈ আছে, বানৰ যিটো বিভীষিকা, এই বিভীষিকা ৰোধ কৰাৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি, ওদালগুৰি জিলাৰ যি কৃষক মুক্তি সংগ্ৰাম সমিতি, তেওঁলোকে এটা দীৰ্ঘদিনীয়া এটা প্ৰচেষ্টা চলাই আছিল। এই বাতৰিসমূহ প্ৰকাশ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত আমাৰ এগৰাকী কলাইগড়ৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ প্ৰসাদ চহৰীয়া তেওঁ জড়িত হৈ আছিল। আজি তেখেতে মোক ইয়াতে লৈ আছে তেখেত, দাদা মোৰ লগত আছে। দাদা কওকচোন আপুনি। এই ননৈ নদীৰ এটা সোঁত গৈ কুলসীত পৰিছিলে, আৰু কুলসীৰ এই যিটো ননৈ নদীৰ সোঁতে গৈ বাৰিষা আমাৰ ওদালগুৰি আৰু দৰং জিলাৰ 4টা বিধানসভা সমষ্টিত সংহাৰী ৰূপ ধাৰণ কৰিছিলে। আৰু এই সংহাৰী ৰূপ ধাৰণ কৰাত আমাৰ কৃষকসকল বিশেষকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিলে। বহু লোকৰ ঘৰ দুৱাৰ ভাঙি গৈছিলে বানৰ সংহাৰী ৰূপত। আৰু ইয়াৰ প্ৰতিকাৰ বিচাৰি ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছিলে, আৰু আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰৰ জলসম্পদ বিভাগে ইয়াত প্ৰায় 16 কোটি টকাৰ এটি জালি বান্ধ, এটা শৈল বান্ধ নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰি ইতিমধ্যে যোৱা বৰ্ষৰ পৰা কাম কৰি বৰ্তমান সম্পূৰ্ণ হৈছে। আৰু এইটোৱে হৈছে সেই শৈল বান্ধটো। যথেষ্ট মজবুতকৈ নিৰ্মাণ কৰা হৈছে এই বান্ধটো, আৰু ইয়াৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে। অৱশ্যে এই বান্ধটো ভূটানৰ দিশত আৰু অলপ বঢ়াই দিবৰ বাবে দাবী জনাইছে ইয়াৰ স্থানীয় ৰাইজে। হেমন্ত বিশ্ব শৰ্মা ছাৰে যিটো কাম কৰিলে, আমাক ভালে কাম কৰিলে, কিন্তু জালিৰ বিষয়ে যিখিনি দিব লগা দিছে, কিন্তু তাৰ পৰিৱৰ্তে আমাৰ এটা মানে দুখৰ বিষয় হৈছে, যিটো জালি বান্ধ দিছে সেইটো তাৰমানে সম্পূৰ্ণ হোৱা বুলি যিজনে নেকি ছাৰে বনাইছিলে, সেইটো কিন্তু কমপ্লিট হোৱা বুলি তেওঁৰ মতে ভবা হৈছিল। কিন্তু আমাৰ ৰাইজৰ মতে সেইটো অকণমান সকজা পৰিছে, আৰু অকণমান আৰু ৰিপেয়াৰিং হ'ব লাগে। গোটেই পানী তাৰমানে ইয়াতে সুবিধাটো হয় না, সেইটো তাৰমানে যিটো নেকি বান্ধ দিছে তেওঁলোকে বহুত হেৰাচমেণ্ট পাব, আৰু যিটো তাৰমানে আধৰুৱা হৈছে বাই চান্স যদি পানীটো এনেকৈ হয়। ইয়াৰ পৰা এতিয়া আমি যাব ওলাইছোঁ ভাৰত ভূটান সীমান্তৰ একদম ভূটানৰ গাতে লাগি থকা আমাৰ অসম চৰকাৰৰ এটি পানী যোগান এটি আঁচনি, এই আঁচনিলৈকে আমি এতিয়া গৈ আছোঁ। প্ৰায় 1.5 ঘণ্টা খোজ কঢ়াৰ পাছত আমি এতিয়া আহি উপস্থিত হৈছোঁ যিটো পানী যোগান আঁচনিৰ কথা কৈছিলোঁ, ৰাজ্য চৰকাৰে যিটো ইয়াত একদম ভাৰত ভূটান সীমান্তত নিৰ্মাণ কৰিছে, ইয়াত আমি উপস্থিত হৈছোঁ আহি। আৰু ইয়াতে আপোনাৰ এইখন এখন পাহাৰ দেখা পাইছে, আৰু এইখনেই হৈছে ভূটান পাহাৰ। আৰু ইয়াতে একদম সীমান্তত এই সীমান্তত এইটো পানী যোগান আঁচনিটো ইয়াত নিৰ্মাণ কৰিছে। ইয়াৰে এগৰাকী স্থানীয় ব্যক্তি তথা ইয়াৰ লগত জড়িত ফ্ৰান্সিছ হৰক, তেওঁ আছে, আমি তেওঁৰ পৰা কিছু কথা জানি পাবি। তো ইয়াতে আমি অট'মেটিকলি চাই আছোঁ এইটো ডেম। ইয়াতে যোনটো ডেম বান্ধাৰ কাৰণে পানীটো ইয়াতে সোমাই গৈ আছে। এই সোমোৱাৰ কাৰণে ইয়াতে ডেম হোৱাৰ কাৰণেহে পানীটো ইয়াতে সোমাই আছে। এইটো সোমোৱাৰ কাৰণে প্ৰেছাৰত পানীৰ মানে পাইপত লাইনতে দাউৰি আছে। এতিয়া তলেৰে পাইপ আছে, তলেতে পাইপ আছে। মোটামুটি এইটো ননাই ৰিভাৰ হয়, আৰু এই ননাই ৰিভাৰত ভূটান বৰ্ডাৰৰ ওচৰতে এইটো প্ৰজেক্ট হৈছে। ননাই খুটি এণ্টু চামৰাং
প্ৰজেক্ট কাৰণে এইটো ডাঙৰ এইটো ইনটেক পইণ্ট এনেকৈ আদিবাসী অসমীয়াত কোৱা হ'লে এইটো কুঁৱা হয়। এই কুঁৱাৰ পৰা ননাই ফুটে আৰু চামৰাংলৈকে পানীটো গৈ আছে। আৰু অলপ আগত দেখা পাইছোঁ এইটো আমাৰ এইটো বৰমুকলিলৈকে এইটো পানী যায়। অলৰেডি ছাকচেছফুল এইটো স্কিমটো ছাকচেছ হৈছে এই স্কিমটো। আৰু বৰ্তমান মোটামুটি 15খন গাঁৱে এইটো পানী খাই আছে এতিয়া বৰ্তমান। গাঁৱত যায় এইটো পানীটো? এইটো কুন্দ্ৰুবিল, শান্তিপুৰ, ঘোঁৰাডাক, আমলাইগুৰি, তাৰপিছত বনগাবাৰী আহি গ'লে ইফালে আমাৰ বৰমুকলি, ছাগলীজাৰ, বনগৰুম, তাৰপিছত আপোনাৰ জৰা পুখুৰী আহিল। কেতিয়াৰ পৰা আৰম্ভ হৈছে এইটো? এইটো আৰম্ভ এতিয়া 1 সাল ওচৰত আহি পাই আছে এতিয়া আৰম্ভ কৰা কাম কৰাটো। এতিয়া অপেনিং হোৱা নাই। এইটো একদম সীমান্ত হয় মানে বৰ্ডাৰ এৰিয়া? এইটো ডাইৰেক্ট বৰ্ডাৰ এৰিয়াত আমি ইয়াৰ পৰা ইফালে আপোনাৰ 50 ফুট ইফালে বৰ্ডাৰৰ ইয়াতো আছে, ভূটান আছে। ভূটান আছে, তাৰ তলতে আমাক সীমাটো দিছে এইটো বনাব।